বানত ক্ষতিগ্ৰস্ত লোকৰ বাবে 10 লাখ টকা এটা নোলাল 9 লাখ টকাতে খেলটো খতম কৰি দিলে চৰকাৰে অখিল গগৈৰ প্ৰেছমিটটো চাওক ভাল হৈছে কিন্তু তেওঁ দৰকাৰ হলে আমাক কাপোৰ নালাগে বিজেপিৰ কাপোৰ আমাক দৰকাৰ হলে বুলি কৈছো নিদিবলৈ কোৱা নাই দৰকাৰ হলে বিজেপিৰ 12 কোটি টকাৰ কাপোৰ নালাগে কিন্তু এটা পৰিয়ালক আমাক 10 লাখ টকা লাগিব মুখ্যমন্ত্ৰী মই আকৌ আগৰ পগলা ৰূপটো ধাৰণ কৰিম নহলে মুখ্যমন্ত্ৰী আপোনাৰ টেবুলত উঠি এবাৰ মই তাণ্ডৱ নৃত্য শিৱৰ নৃত্য দিম এবাৰ তাণ্ডৱ নৃত্য দিম মই খালাংকে কৈ দিছো মুখ্যমন্ত্ৰী ডাঙৰীয়া 15,000 টকাত যদি আমাৰ শিৱসাগৰৰ মানুহক আপুনি জুখিব খুজিছে তেতিয়াহ'লে এইটো হবলৈ নিদিও মুখ্যমন্ত্ৰী আপুনি 10 লাখ টকা এটা পৰিয়ালক দিব লাগিব 10 লাখ টকাকে আপুনি দিব লাগিব যদি নিদিয়ে তেতিয়াহ'লে আকৌ ৰূপ দেখিবলৈ পাব আমাৰ অখিল গগৈৰ ৰূপ আগৰ পুৰণি ৰূপ আপুনি দেখিবলৈ পাব গোটেই মানুহৰ জীৱন জীৱিকা সপোন সব ভাগি শেষ NDRFৰ পৰা মৃত দেহ এটাৰ কাৰণে 4 লাখ টকা দিছে প্ৰধানমন্ত্ৰীয়ে 20 লাখ টকাকে ঘোষণা কৰিব লাগিছিলে মিনিমাম সবতে কৰে এক পইচা আনিব পৰা নাই এক পইচা ঘোষণা কৰা নাই এতিয়া উপায় নাপায় আমি ৰাইজে দিয়া পইচা গিটাৰ পৰা ভিক্ষা খুজি মুখ্যমন্ত্ৰীয়ে ভিক্ষা খুজি CM ৰিলিফ ফাণ্ডত ভিক্ষা খুজি মুখ্যমন্ত্ৰীয়ে 5 লাখ টকাকে মৃতদেহৰ বিনিময়ত দিবলগীয়া হৈছে লাজ লগা নাই আপোনাৰ মুখ্যমন্ত্ৰী হৈ থাকিবলৈ লাজ লগা নাই মই হলে পদত্যাগ কৰিলোহেঁতেন এই সময়ত প্ৰধানমন্ত্ৰীয়ে যদি এনেকুৱা কৰে মই হলে পদত্যাগ কৰিলোহেঁতেন মুখ্যমন্ত্ৰী ডাঙৰীয়া মই হলে পদত্যাগ কৰিলোহেঁতেন মোৰ সেলফ ৰেসপেক্ট আছে মোৰ আত্মসন্মানবোধ আছে মোৰ বিবেচনা আছে কনসাইন্স আছে আপোনালোকে ৰাজনীতি কৰিবলৈ গৈ আত্মসন্মানবোধ আৰু বিবেচনা শক্তি নাইকিয়া কৰি পেলাইছে প্ৰধানমন্ত্ৰীয়ে পইচা নিদিব সব বস্তু তেল কয়লা সোণিল চাহপাত পৃথিৱীৰ যিমান আছে ইনকাম টেক্স সেল টেক্স GST সব দিম টোল টেক্স সব দিম মানুহ যেতিয়া মৰি শেষ হ'ব তেতিয়াও 1 টকাও সিহঁতে আমাক নিদিব 1 টকাও সিহঁতে আমাক নিদিব দিল্লী এইটো কি মানি ল'বলগীয়া কথা আৰু মই এটা কথা স্পষ্টকে কওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া শিৱসাগৰ চৰাইদেউ আৰু যোৰহাটৰ মানুহক আপুনি বচোৱা নাই আপোনাৰ চৰকাৰে বচোৱা নাই মানুহে ৰিলিফ দি পাব্লিকে ৰিলিফ দি এই মানুহক বচাইছে আপুনি যদি 2 কেজি দিছে পাব্লিকে 10 কেজিকে দিছে প্ৰত্যেকটো পৰিয়ালক এটা উদাহৰণ দিলে হৈ গ'ল আমাৰ ৰাইজে জীৱ জন্তুৰ কাৰণে খাদ্য দিয়া নাই এতিয়া আপোনালোকে গৈ চৰকাৰে কিমান জীৱ জন্তুৰ কাৰণে খাদ্য দিছে চাই দিলে